তো নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। তো SBI ফালৰ পৰা এটা নতুন পোষ্ট চাকৰি মুকলি হৈছে, যিটো 2964টা পোষ্ট মুকলি কৰা হৈছে টোটেল, ঠিক আছে। আৰু নৰ্থ ইষ্টৰ বাবে তাৰ পোষ্টৰ সংখ্যা বেলেগ হ'ব পাৰে। মই সম্পূৰ্ণ ডিটেইলছ আজি ভিডিঅ'টোত ভালদৰে বুজাই দিম আপোনালোকক। তাৰ আগতে যদি যিবিলাকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় চাই থাকিব পাৰে, ঠিক আছে। ছাবস্ক্ৰাইব এই কাৰণে কৰক যাতে মই আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ মটিভেশ্যন পাওঁ, ঠিক আছে। গতিকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চিধা assamkriya.com যাব, তাৰপিছত ডাইৰেক্ট এনেকৈ ন'টিছখন পঢ়িব পাৰিব, বা মই ডেছক্ৰিপশ্যনত দি দিম, ডাইৰেক্ট আপোনালোকে এই ন'টিছখন চাব পাৰিব, ঠিক আছে। গতিকে SBI কি ৰিলিজ কৰিছে, 2964টা চাৰ্কুল বেষ্ট অফিচাৰ ভেকেঞ্চি পোষ্ট মুকলি কৰিছে, ঠিক আছে। আৰু নৰ্থ ইষ্টৰ বাবে 130টা পোষ্ট আছে বুলি কোৱা হৈছে। পোষ্টটোৰ নাম কি, চাৰ্কুল বেষ্ট অফিচাৰ। আৰু প্ৰায় বেছিক পে' কিমান হ'ব, 48,480 টকা দিয়া হ'ব বুলি কৈছে। আৰু কিবা যদি প্ৰব্লেম পায় আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে বা এপ্লিকেশ্যন ফিজ দিওঁতে, তেন্তে আপোনালোকে হেল্পলাইন নম্বৰ দিয়া হৈছে, তাত আপোনালোকে কল কৰিব পাৰে, ঠিক আছে। ক্ষমা কৰিব। আৰু এলিজিবিলিটি যি ক্ৰাইটেৰিয়া দিয়া হৈছে, বয়স হ'ব লাগিব আপোনালোকৰ 21ৰ পৰা 30 বছৰ বয়স হ'ব লাগিব, অৰ্থাৎ 30/4/2025 পৰা 1/5/1995 ভিতৰত আপুনি জন্ম হ'ব লাগিব, ঠিক আছে। অৰ্থাৎ আপোনাৰ বয়স 21 বছৰ তলত হ'ব নালাগিব আৰু 30 বছৰ ওপৰত হ'ব নালাগিব, এইটো কথা লক্ষ্য কৰিব। আৰু যদি আপোনাৰ বয়স এই দুটা ডেটৰ ভিতৰত হৈছে, তেন্তে আপুনি এপ্লাই কৰিব পাৰে, ঠিক আছে। আৰু এজ ৰিলেক্সেশ্যন দিয়া হৈছে আপোনালোকৰ কাষ্ট ৱাইজ। যিবিলাক ST আৰু SC কেটেগৰী হয় তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব, ঠিক আছে। যদি আপোনালোকৰ 5 বছৰ বেছিও হয় তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু যিবিলাক OBC হয় তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিবিলাক PWBD যিবিলাক UR EWS হয় তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিবিলাক PWBD OBC কেটেগৰী হয় তেওঁলোকে 13 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিবিলাক PWBD ST SC কেটেগৰী হয় তেওঁলোকে 15 বছৰ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, বা নহ'লে মেডিকেল, ইঞ্জিনিয়াৰিং, চাৰ্টেড একাউণ্টেণ্ট যি পঢ়ি আছে এপিয়াৰিং হ'লেও তেওঁলোকেও এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে আপোনালোকক। কিহৰ, পোষ্ট এছেঞ্চিয়েল একাডেমিক কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকক, ঠিক আছে। তাৰপিছত এপ্লিকেশ্যন ফিজ কিমান লাগিব সেয়াও ইয়াত প্ৰকাশ কৰা হৈছে। OBC UR আৰু EWS বাবে 750 টকা এপ্লিকেশ্যন ফিজ লাগিব বুলি কোৱা হৈছে। আৰু যিবিলাক ST SC বা PWBD কেটেগৰী হয় তেওঁলোকৰ বাবে 1 টকাও এপ্লিকেশ্যন ফিজ লোৱা নহয়। আৰু কেনেকৈ এপ্লাই কৰিব লাগিব তাৰ এটা সম্পূৰ্ণ ডিটেইলছ মই বেলেগ এটা ভিডিঅ'ত প্ৰকাশ কৰিম। কেনেকৈ এপ্লাই কৰিব লাগিব, এটা অনলাইন এপ্লিকেশ্যনৰ লিংক পোৱা যাব আপোনালোকে। তললৈ আহিলেই এনেকৈ এপ্লিকেশ্যন ক্লিক হেয়াৰ দেখিছেনে, অনলাইন এপ্লিকেশ্যন ফৰ্ম, তাত ক্লিক কৰাৰ লগে লগেই এটা নতুন পেজ খোলা যাব, সেইটো মই কৰি দেখুৱাই দিম। তাৰপিছত কৈছে যে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 9 মে 2025। তো গতিকে ষ্টাৰ্টিং ডেট 9 তাৰিখে আৰম্ভ হৈ গৈছে আৰু লাষ্ট 29 তাৰিখলৈ চলি থাকিব, 29 মে 2025। গতিকে তাৰ মাজত আপোনালোকে এপ্লাই কৰিব লাগে, টাইম বহুত কম আছে আৰু কম্পিটিশ্যনটো বহুত টাফ হয়, গতিকে ভালদৰে পঢ়ি এক্সামটো দিব লাগে। তো এতিয়া হওক অনলাইন এপ্লিকেশ্যন ফৰ্ম যিটো লিংক দিয়া হৈছে তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোলা যাব। আৰু যিবিলাকে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিয়ে থৈছে তেওঁলোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত টাইপ কৰক, আৰু তাৰপিছতে যিটো পাছৱৰ্ড আছে পাছৱৰ্ডটো টাইপ কৰাৰ পিছতে আপোনালোকে লগ ইন হ'ব পাৰিব আৰু আগন্তুক প্ৰচেছখিনি কৰিব পাৰিব, ঠিক আছে। আৰু যিবিলাকে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে ক্লিক হেয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। তাৰ আগতে ইয়াত কেইটামান ইম্পৰ্টেণ্ট ডেট দিয়া হৈছে, সেই ডেটকেইটা চাওঁ আমি কি কৈছে। কমেন্সমেণ্ট অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ এপ্লিকেশ্যন 9/5/2025 পৰা আৰম্ভ হৈ গৈছে, 9 তাৰিখৰ পৰা, আৰু ক্ল'জ কেতিয়া হ'ব 29/5/2025, সেই একেটা কথাই কৈছে, অ'কে। আৰু লাষ্ট ডেট আপোনাৰ প্ৰিণ্টিং 13 জুন 2025 আপুনি নিজৰ এপ্লিকেশ্যনখন প্ৰিণ্ট কৰিব পাৰিব। তাৰপিছত আপোনালোকে নিজৰ এপ্লিকেশ্যনখনো প্ৰিণ্ট কৰিব নোৱাৰিব, ঠিক আছে। আৰু অনলাইন ফিজ পে'মেণ্ট আপোনালোকে 29 তাৰিখলৈ কৰিব পাৰিব, ঠিক আছে। গতিকে চাওঁ আমি ক্লিক হেয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোলা যাব। ইয়াত আপোনালোকে নিজৰ কমপ্লিট ডিটেইলছ ভৰাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, ঠিক আছে। প্ৰথমতে আপোনালোকৰ নিজৰ বেছিক ইনফ'খিনি ইয়াত গোটেইখিনি টাইপ কৰিব লাগিব। ফাৰ্ষ্ট নেম, কনফাৰ্ম ফাৰ্ষ্ট নেম দুবাৰ টাইপ কৰিব লাগিব, তেনেকৈ মিডল নেমটো দুবাৰ টাইপ কৰিব লাগিব, ঠিক আছে। ইয়াত আপুনি সম্পূৰ্ণ নিজৰ বেছিক ডিটেইলছখিনি ইয়াত ভৰাব লাগিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। সেইখিনি হোৱাৰ পিছতে আপোনালোকে নিজৰ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। তাৰপিছত নিজৰ পাৰ্চনেল ডিটেইলছবিলাক আপলোড কৰিব লাগিব। তাৰপিছত সেইবিলাক আপুনি আকৌ এবাৰ এডিট কৰিব পাৰিব, চাব পাৰিব, প্ৰিভিউ লিখিছে। তাৰপিছত আপোনালোকে শেষত পে'মেণ্ট কৰিব লাগিব, যিটো এপ্লিকেশ্যন ফিজটো হয়। যদি আপুনি
ST SC বা PWD কেটেগৰী হয় তেন্তে আপোনালোকে এটকাও এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি আপুনি আন কিবা কেটেগৰী হয় তেন্তে আপুনি 750 টকা পে'মেণ্ট কৰিব লাগিব, ঠিক আছে। গতিকে ইমানলৈ মই ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। ধন্যবাদ। জয় অসম।